নমস্কাৰ বন্ধুসকল, মই কৰবী মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অন্য এটি ভিডিঅ'। আজি মই আপোনালোকৰ মাজলৈ কোনো ৰেচিপি ভিডিঅ' লৈ অহা নাই। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো মেখেলা চাদৰৰ কিছুমান কালেকশ্যন। তো দেৰি নকৰিবলৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মোৰ মেখেলা চাদৰৰ কালেকশ্যন হ'ল মিক্স পাট। আপোনালোকে ভিডিঅ'টোত দেখিব, মই ধুনীয়াকৈ ভিডিঅ' কৰি দেখাইছো। কাপোৰখিনি চাব, তাত মোৰ হোৱাটছএপ নম্বৰ আৰু প্ৰাইচটো দিয়াই থাকিব। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে মোক হোৱাটছএপ কৰিব আৰু আপোনালোকে ল'ব পাৰিব। মোৰ হাতত আছে কিছুমান নিউ কালেকশ্যন। তো দেৰি নকৰিবলৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই মোৰ কালেকশ্যনখিনি আপোনালোকক দেখাই লওঁ। কেনেকুৱা লাগে পিছত মোক কমেণ্ট কৰি নিশ্চয় জনাব। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সেইযোৰ চাওক, মিক্স পাট যোৰা। এইটো পাৰ্পল কালাৰ হয়, খুব ধুনীয়া এটা কালাৰ। মই খুলি দেখাইছোঁ বাৰু। এয়া চাওক, খুব ধুনীয়া কালাৰ, মানুহে খুব পচন্দ কৰে, দেখিবলৈও খুব ধুনীয়া হয়। ইয়াত মিনা কৰা থাকিব, খুব এটা ধুনীয়া ফুল দিয়া আছে, এইটো আনকমন হয়। ইয়াৰ ব্লাউজ পিচটো খুব হেভি হ'ব, এনেকৈ ফুল দিয়া আছে। ব্লাউজ পিচটো খুব হেভি হয় ইয়াৰে। এইটো চাইড পটি আৰু এইটো চাওক ব্লাউজ পিচ। গোটেই বডিটোত মিনা কৰা থাকিব আৰু হাতখনত এটা পটি থাকিব, খুব ধুনীয়া হয়। এনেকৈ এইটো পটি থাকিব। মেখেলাখনো খুব ধুনীয়া ডিজাইন কৰা হৈছে। কাপোৰবোৰ কোৱালিটি খুব ভাল পাব আপোনালোকে। এয়া মেখেলাখনো এনেকৈ কৰা হৈছে। কাপোৰৰ কোৱালিটি সঁচাকৈ খুব ভাল। স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব, দামটো তাত দিয়া আছে। কাপোৰ খুব ধুনীয়া পাব, কাপোৰ অলপো বেয়া নাপায়। এযোৰ য়েল্লো কালাৰ হয়। কাপোৰবোৰ সঁচাকৈ খুব ধুনীয়া হয়। এইটো এটা খুলি দেখাইছোঁ মই বাৰু। কাপোৰৰ কোৱালিটিত কোনো কম্প্ৰমাইজ কৰিব নালাগে। এনেকৈ কৰা হৈছে, দেখিবলৈ অৰিজিনেল পাটৰ নিচিনাই হয়, খুব ধুনীয়া হয়। যদি ভাল লাগে, আপোনালোকৰ কাপোৰবোৰ পচন্দ হয়, তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত মোক হোৱাটছএপ কৰিব। স্ক্ৰীনশ্বট ল'ব, ফটোটো স্ক্ৰীনশ্বট লৈ পেলাই মোক স্ক্ৰীনত দিয়া নম্বৰত হোৱাটছএপ কৰিব। এইটো ইয়াৰে চাইড পৰি হয়। এইখন মেখেলা হয়। এইখন মেখেলা হয়। মেখেলাখনো খুব ধুনীয়া হয়। কালাৰ কম্বিনেশ্যনবিলাক খুব ধুনীয়া হয়। আমাৰ তাত আপোনালোকে আনকমন ডিজাইন মিক্স পাট যোৰা, খুব ধুনীয়া এটা কালাৰ। চাওক, অৰিজিন কালাৰ এইটোৱে হয় যিটো দেখি আছে এতিয়া। চাওক, আঁচলটো এনেকৈ কৰা হৈছে, মিনা সৰু সৰুকৈ থাকিব, গুণাৰ কামৰ মিনা থাকিব, ৰাণী পিংক আৰু ব্লুৰে। এইটো মোক খুলি দেখাইছোঁ চাদৰখন। এই ডিজাইনটোৰ বুটাটো বহুতেই বিচাৰি আছিলে, চ' আনিছোঁ। ইয়াৰ দুটা পিচ পাই যাব এই ডিজাইনটোত, চেম কালাৰত। এইটো অৰিজিন কালাৰ, বহুত ধুনীয়া হয় যোৰাটো, গোল্ডেন কালাৰ টাইপ হয়। এইটো চাওক, এইটো যোৰা এনেকৈ থাকিব, এনেকৈ। এয়া এনেকৈ ডাঙৰ ৰং বুটা আছে, ওপৰত এনেকৈ ৰাণী পিংক আৰু ব্লুৰে থাকিব, ধুনীয়া যোৰা। এইকেইটা হ'ব চাইড পটি চাদৰৰ, খুব ধুনীয়া হয় কালাৰটো। এইখন চাদৰ, এইখন হ'ব মেখেলা। মেখেলাখনো খুলি দেখাইছোঁ মই, কোৱালিটি ভাল পাব। মেখেলাৰ এইটো চাদৰৰ দৰে তলত এইখিনি এনেকৈ কৰা হৈছে আৰু ওপৰত এয়া 1 লাইন 2 লাইন আৰু চাই লৈছোঁ মই 3 লাইন ওপৰলৈকে বুটা থাকিব।
এই বুটাটো থাকিব ডাঙৰ বুটাটোৱে আৰু ইয়াৰ ব্লাউজ পিচটো হ'ব সিম্পল এইটো ব্লাউজ পিচ হ'ব আৰু হাতত এইটো পতি থাকিব ব্লাউজ পিচৰ হাতত ধুনীয়া জোৰা ধুনীয়া কালাৰ ল'ব পাৰে আনকমন হয় পাবলৈ দিগদাৰ এইটো কালাৰ ভাল লাগিলে ল'ব পাৰিব 2 পিচ আছে এইযোৰ অৰেঞ্জ কালাৰ মিক্স পাত লাইট অৰেঞ্জ কালাৰ হয় এইটো আঁচল হ'ব আঁচলটো এনেকুৱাকৈ কৰা হৈছে ৰাণী পিংক আৰু ব্লু মিনা থাকিব এইটো চাব খুলি দেখাই দিছোঁ এইটো অৰিজিন কালাৰ হয় খুলিলে বেলেগ হ'ব এতিয়া এইটো য়েল্লোত অৰেঞ্জ পোৱা আছে চাদৰ চাওক এয়া চাদৰখনত এনেকৈ গোটেই কাটিটো বুটা দিয়া হৈছে এনেকৈ সৰু সৰুকৈ মিনা থাকিব চাওক কালাৰটো বহুত ধুনীয়া ইয়াত বেলেগ আহিছে অকণমান এতিয়া এখন চাদৰ আৰু এইকেইটা চাদৰৰ ছাইড পট্টি হ'ব দেখিছে নিশ্চয় এইটো চাদৰৰ ছাইড পট্টি এখন হ'ব মেখেলা কোৱালিটি ভাল পাব এখন মেখেলা চাওক চাইনিঙো ধুনীয়া মেখেলাখনত তল পৰ্চনটো এনেকৈ থাকিব মেখেলাৰ আৰু ওপৰত এনেকৈ 3 লাইন বুটা থাকিব আৰু ব্লাউজ পিচটো হ'ব চিম্পল হাতত এইটো পতি থাকিব মিক্স পাত যোৰা এইটো কালাৰটো পিংক হয় মচুৰ কালাৰ টাইপৰ পিংক এইটো চাওক আঁচলটো তেনেকৈ গুণা কাম কৰা হৈছে চিম্পলকৈ কৰা হৈছে আৰু মিনা থাকিব গ্ৰীণ কালাৰৰ মই খুলি দেখাই দিছোঁ কালাৰটো খুব ধুনীয়া অকণমান ইয়াত ডিপ আহি আছে কালাৰটো এখন চাদৰখন তেনেকুৱাকৈ কৰা হৈছে গোটেই গাত এনেকুৱাকৈ থাকিব গুণা কাম থাকিব আৰু মাজত এনেকুৱাকৈ গ্ৰীণ কালাৰৰ মিনা থাকিব এই বুটাটো থাকিব গোটেই গাত ধুনীয়া কাপোৰ যোৰাটো খুব ধুনীয়া কালাৰটো এইকেইটা হ'ব চাইডটি চাদৰৰ এটা এইখন হ'ব মেখেলাখন এইখন একেই ধৰণে কৰা হৈছে চিম্পল কিন্তু খুব ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ পিন্ধিলে যথেষ্ট ধুনীয়া লাগিব এইখিনি হ'ব তলফাল মেখেলাৰ আৰু ওপৰত এনেকৈ চাদৰৰ দৰে ওপৰত 3 লাইন ডাঙৰ বুটাটো থাকিব আৰু মই ব্লাউজ পিচটো দেখাই দিছোঁ এইটো হ'ব ব্লাউজ পিচৰ হাতত এটা ডাঙৰকৈ পতি থাকিব ল'ব পাৰে খুব ধুনীয়া কালাৰ কোৱালিটিও বহুত ভাল পাব এইযোৰ মিক্স পাত যোৰা খুব ধুনীয়া কালাৰ অৰেঞ্জ কালাৰ হয় কিন্তু পিংকি চাইন এটাও আছে পিংকি চাইন এটা পাব দেখিব আপোনালোকে খুব ধুনীয়া চিম্পল হয় কাপোৰযোৰ কিন্তু খুবেই ধুনীয়া বৰ মৰম লগা হয় মই দেখাই দিছোঁ কোৱালিটি বহুত ভাল এখন চাদৰ কাপোৰযোৰ কিন্তু চিম্পল দেখিবলৈ কিন্তু পিন্ধিলে যথেষ্ট ভাল লাগিব এইটো চাদৰখন এইখন এনেকৈ থাকিব গোটেই গাত এয়া এই বুটাটো থাকিব কালাৰটো চাওকচোন বহুত ধুনীয়া এইটো বুটা থাকিব মাজে মাজে গ্ৰীণ মিনা থাকিব গোটেই গাটোতে এনেকুৱা বুটাটো থাকিব এইটো অৰিজিন কালাৰ যিটো এতিয়া দেখি আছে খুব ধুনীয়া কালাৰ হয় আৰু এইকেইটা হ'ব ছাইড পট্টি চাওক চাদৰৰ ছাইড পট্টি এইকেইটা চাওক এয়া এইখন হ'ব মেখেলা এইটোৱে অৰিজিন কালাৰ বহুত ধুনীয়া কালাৰটো কোৱালিটিও বহুত ভাল ইয়াত ওপৰলৈকে মেখেলাৰ বুটা থাকিব ধুনীয়া যোৰা চিম্পলৰ ভিতৰত এইখিনি হ'ব আঁচলৰ দৰে তলত থাকিব মেখেলাৰো আৰু মই ব্লাউজ পিচটো দেখাই দিছোঁ ব্লাউজ পিচটো হ'ব এইটো ব্লাউজ পিচটো চিম্পল এইটো আৰু ব্লাউজ পিচৰ হাতত এটা পতি থাকিব মই দেখাই দিছোঁ ব্লাউজ পিচৰ হাতত এটা পতি থাকিব এইটো মই বিচাৰি পোৱা নাই এইটো চাওক ধুনীয়া হয় যোৰাটো ল'ব পাৰে কালাৰটো খুবেই ধুনীয়া পিন্ধিব ধুনীয়া চাওক এইযোৰ মিক্স পাত যোৰা হয় পিংক কালাৰ হয় চাব খুলি দেখাই দিছোঁ এই ডিজাইনটো বহুত বিচাৰি থকা হৈছিলে চব বনাই মেলি অনা হৈছে ইয়াৰো 2টা পিচ পাই যাব খুলি দেখাইছোঁ চাদৰখন আঁচলটো এনেকৈ ফাৰ্ষ্ট চাই লওঁ আঁচলটো এনেকৈ গুণাৰ কাম কৰা হৈছে আৰু মাজে মাজে গ্ৰীণ আৰু ব্লুৰ মিনা থাকিব সৰু সৰুকৈ মই চাদৰখন খুলি দেখাইছোঁ
চাদৰ খুব ধুনীয়া এটা কালাৰ চাওক খুব ধুনীয়া পিংক কালাৰ এইটো পিন্ধিলে সকলোকে কয় এই কালাৰটোৱে এনেকুৱাকৈ কাম কৰা হৈছে গোটেই গাটোত ডাঙৰ বুটা থাকিব আৰু সাইড পটি হ'ব এইকেইটা চাদৰৰ এইখন হ'ব মেখেলাখনত ওপৰলৈকে ইয়াত 3 লাইন বুটা থাকিব এনেকৈ আৰু এইটো তলৰ পৰ্চন হ'ব মেখেলাৰ আৰু ইয়াৰ ব্লাউজ পিচটো দেখাই দিছোঁ এইটো হ'ব ব্লাউজ পিচ চিম্পল আৰু ব্লাউজ পিচৰ হাতত এটা পটি থাকিব পটিটো দেখাই দিব চেষ্টা কৰিছোঁ এইটো হাতৰ পটি হ'ব ব্লাউজ পিচৰ ধুনীয়া যোৰা ভাল লাগিলে ল'ব পাৰিব দুটা পিচ আছে এইটো এনেদৰে আপোনালোকে আমাৰ পৰা কাপোৰ লোৱাৰ পিছত কাপোৰযোৰ পালে অপেনিং ভিডিঅ' এটা কৰি পেলাই আমাক হোৱাটছএপত ফৰৱাৰ্ড কৰিব আৰু যদি কিবা প্ৰব্লেম আহে আমি লগে লগে আপোনালোকৰ কাপোৰযোৰ ৰিটাৰ্ণ কৰিম মানি ৰিটাৰ্ণ কৰিম নহ'লে কাপোৰ এক্সচেঞ্জ কৰি দিম আৰু যদি ভিডিঅ' নকৰে তেনেহ'লে আমাৰ ৰিটাৰ্ণ কৰিবলৈ অলপ প্ৰব্লেম হয় আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট লৈ পেলাই মোক হোৱাটছএপত কাপোৰযোৰ দিব মই কাপোৰযোৰৰ ডিটেইলছ দিম প্লাছ আপোনালোকে অনলাইন পে'মেণ্ট কৰিব আৰু মই আপোনালোকে এড্ৰেছ দিব মই সেই এড্ৰেছত আপোনালোকক কাপোৰযোৰ পঠাই দিম কোনো প্ৰব্লেম নাই এসপ্তাহৰ ভিতৰত আপোনালোকে কাপোৰযোৰ পাই যাব আমি DTDCৰ দ্বাৰা আমি কাপোৰ পঠাম আপোনালোকলৈ ইয়াত কোনো প্ৰব্লেম নাপায় বহুত কাষ্টমাৰ আছে এনেকৈ লৈ পেলাই আমাক ভিডিঅ' কৰি দিছে চাওক কাষ্টমাৰে খুব ভাল পাইছে আমাক ভিডিঅ' কৰি দিছে আৰু আছে বহুতো এনেকুৱা ভিডিঅ' ইমানকৈ মই ভিডিঅ' ইনক্লুড কৰা নাই কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো ঠিক আছে আপোনালোকে যদি ভাল লাগে কালেকশ্যনবিলাক তেনেহ'লে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ পছন্দ হ'ব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই আমাৰ পৰা কাপোৰ লোৱা তেনেই সহজ এনেদৰে আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টোত যিযোৰ কাপোৰ আপোনালোকৰ ভাল লাগে সেইযোৰ স্ক্ৰীনশ্বট ল'ব লৈ পেলাই মোক হোৱাটছআপ কৰিব মই তাত আপোনালোকক কাপোৰৰ ডিটেইলছটো দিম সেইমতে আপোনালোকে কাপোৰ ল'ব পাৰিব আমাৰ পৰা কাপোৰ লোৱাত একো অসুবিধা নাই আমি অসমৰ সকলো ঠাইতে দিছোঁ অকল অসমতে নহয় আমি অসমৰ বাহিৰতো দিওঁ কিন্তু অসমৰ বাহিৰত এটা এক্সট্ৰা চাৰ্জ লাগিব যদি আপোনালোকৰ কাপোৰবোৰ ভাল লাগে নিশ্চয় ল'ব বুলি আশা কৰিলোঁ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব